হাই এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে। আৰু আপোনালোকে চাই আছে এতিয়া মাইনা লাইফষ্টাইল ব্লগ। আৰু আপোনালোকে নিশ্চয় চাগে মোক চিনি পোৱা নাই, নহয় জানো? আৰু চিনি পাবনো কিয়? কাৰণ মই এগৰাকী ডাঙৰ ইউটিউবাৰো নহয় আৰু ডাঙৰ ব্লগাৰো নহয়, সেইকাৰণে চিনি নোপোৱাটো সাধাৰণ কথা। আৰু সেইকাৰণে হয়তো আপোনালোকে মোৰ বিষয়ে জানিবলৈ আগ্ৰহী নহ'বও পাৰে। মোৰ বেকগ্ৰাউণ্ডৰ বিষয়ে জানিবলৈ, মোৰ ফেমিলি বেকগ্ৰাউণ্ডৰ বিষয়ে জানিবলৈ, বা মই কি কৰোঁ, ক'ত থাকোঁ, সেইবোৰ বিষয়ে জানিবলৈ আগ্ৰহী নহ'বও পাৰে আপোনালোক। তথাপিও কৈ দিছোঁ। মোৰ নাম মাইনা কাকতি, মই গোলাঘাটত থাকোঁ আৰু মই এগৰাকী হাউচৱাইফ। আৰু আজি যিহেতু এইটো মোৰ প্ৰথম ব্লগ হয়, সেইকাৰণে বৰ বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু মৰম দিব, আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু ধুনীয়া মৰম লগা এটা কমেণ্ট কৰিব। আৰু আপোনালোকে যদি কমেণ্ট কৰে, মই নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাম আৰু সাহস পাম নেক্সট ভিডিঅ'টো বনাবলৈ কাৰণে। সেইকাৰণে সকলোৱে ছাপোৰ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সকলোতকৈ আগতীয়াকৈ পাই থাকিব। আৰু এয়া চাওক, মই কোনো চহৰত নাথাকোঁ, মই গাঁৱতে থাকোঁ। আৰু গাঁৱলীয়া পৰিৱেশবোৰ সঁচাকৈ মোৰ বহুত ভাল লাগে। গাঁৱলীয়া পৰিৱেশবোৰ বহুত শান্তি, কি ধুনীয়া এইবোৰ পুখুৰী আৰু এইবোৰ গছ গছনি, কি ধুনীয়া ধুনীয়া ঠাই। সঁচাকৈ বহুত শান্তি পৰিৱেশ, বহুত ভাল লাগে মোক গাঁৱত থাকি। আপোনালোকে কোনে কোনে এনেকুৱা পৰিৱেশ ভাল পায়? সকলোৱেতো ভালেই পায় চাগে এনেকুৱা পৰিৱেশ, নহয় জানো? গাঁৱৰ পৰিৱেশনো কেলৈ বেয়া পাব? আৰু মোৰ সঁচাকৈ বহুত ভাল লাগে। আৰু এনেকুৱা পৰিৱেশবোৰ বহুত বেছি কাৰ কাৰ ভাল লাগে এটা কমেণ্ট কৰি জনাবচোন। এয়া চাওক, কি ধুনীয়া ডাঙৰ ডাঙৰ পুখুৰী আৰু গছ গছনিৰ মাজত সঁচাকৈ বৰ সেউজীয়া পৰিৱেশ দিয়ে, মোৰ বহুত ভাল লাগে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ আন এটি ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে জয় আই অসম।